নমস্কাৰ ট্ৰু অসমলৈ পুনৰবাৰ স্বাগতম আজি আমি অসমৰ প্ৰতিটো পৰিয়ালৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি অৰুণোদয় সন্দৰ্ভত এক বৃহৎ আলোচনা কৰিবলৈ আহিছো যিসকল হিতাধিকাৰীয়ে এই মাহৰ অৰুণোদয়ৰ ধনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে যিসকলে নতুনকৈ আবেদন কৰাৰ সুযোগ বিচাৰি আছে আৰু যিসকলে এই আঁচনিৰ প্ৰকৃত লাভালাভ আৰু ভৱিষ্যত সম্পৰ্কে জানিব বিচাৰে তেওঁলোকে এই ভিডিঅটো এটা মুহূৰ্তৰ বাবেও এৰি নাযাব কিয়নো আজি আমি অৰুণোদয়ৰ প্ৰতিটো দিশ সূক্ষ্মভাৱে বিশ্লেষণ কৰিম প্ৰথমে আহো সকলোৰে মনত থকা জ্বলন্ত প্ৰশ্নটোলৈ এই মাহত অৰুণোদয়ৰ ধন কেতিয়া সুমাব 25 ছেপ্টেম্বৰত টকা পোৱাৰ কথা আছিল কিন্তু সেই তাৰিখ পাৰ হৈ যোৱাৰ পিছতো বহু হিতাধিকাৰীয়ে এতিয়াও ধন লাভ কৰা নাই ইয়াৰ কাৰণ কি কিবা সমস্যা হৈছে নে দৰ্শকসকল আমি আপোনালোকক নিশ্চিতি দিব বিচাৰো যে কোনো ডাঙৰ সমস্যা হোৱা নাই চৰকাৰী সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি কিছুমান কাৰিগৰী আৰু প্ৰশাসনিক জটিলতাৰ বাবে এই মাহত অৰুণোদয়ৰ ধন মোকলাই দিয়াত সামান্য পলম হৈছে সাধাৰণতে প্ৰতি মাহৰ 1 তাৰিখে ধন দিয়াৰ লক্ষ্য থাকে কিন্তু কেতিয়াবা এনে পলম হোৱা দেখা যায় অৱশ্যে এই পলম কেৱল এটা সাময়িক সমস্যা আশা কৰা হৈছে যে অহা কেইদিনমানৰ ভিতৰতে সম্ভৱতঃ এই সপ্তাহৰ শেষৰ ফালে বা অহা সপ্তাহৰ আৰম্ভণিতে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ধন জমা হ'ব চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু ধন মোকলাই দিয়াৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে গতিকে আপোনালোকে কোনো চিন্তা নকৰিব আপোনাৰ প্ৰাপ্য ধন আপোনাৰ হাতলৈ আহিবই আপোনালোকে বেংক একাউণ্ট নিয়মীয়াকৈ পৰীক্ষা কৰি থাকিব এতিয়া আহো অৰুণোদয় আঁচনিৰ গুৰুত্ব আৰু ইয়াৰ প্ৰকৃত লক্ষ্য কি সেই বিষয়ে আলোচনা কৰিবলৈ এই আঁচনি কেৱল এখন বিত্তীয় সাহায্য আঁচনি নহয় বৰং ই অসমৰ মহিলাসকলৰ সবলীকৰণ আৰু সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ এক শক্তিশালী মাধ্যম প্ৰতি মাহে 1000 বা 1250 টকাৰ এই সাহায্যই বহু পৰিয়ালক দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাত শিশুৰ শিক্ষাৰ খৰচ বহন কৰাত আৰু স্বাস্থ্যসেৱা লাভ কৰাত সহায় কৰি আহিছে মহিলাসকলৰ হাতত পোনপটীয়াকৈ ধন যোগান ধৰি এই আঁচনিয়ে তেওঁলোকক ঘৰুৱা সিদ্ধান্ত গ্ৰহণত অধিক স্বাধীনতা দিছে যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু সমাজত এক নতুন স্থান লাভ কৰিছে অৰুণোদয় আঁচনিয়ে অসমৰ গাঁৱে ভূঞে এক ইতিবাচক পৰিৱৰ্তন আনিছে যিসকল যোগ্য পৰিয়ালে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পৰা নাই তেওঁলোকে অধীৰ আগ্ৰহেৰে অৰুণোদয়ৰ নতুন আবেদনৰ বাবে বাট চাই আছে আপোনালোকৰ বাবে সুখবৰ চৰকাৰে অতি সোনকালে অৰুণোদয়ৰ দ্বিতীয় পৰ্যায়ৰ বাবে নতুন আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব সূত্ৰ অনুসৰি এই প্ৰক্ৰিয়া সম্ভৱতঃ অহা মাহৰ পৰা আৰম্ভ হ'ব পাৰে গতিকে আপোনালোকে এতিয়াৰ পৰাই প্ৰস্তুতি চলোৱাৰ সময় প্ৰথম পদক্ষেপ আপুনি আপোনাৰ ওচৰৰ পঞ্চায়ত কাৰ্যালয় গ্ৰাম্য অঞ্চলৰ বাবে বা পৌৰসভা কাৰ্যালয় বা টাউন কমিটি কাৰ্যালয়ত নগৰীয়া অঞ্চলৰ বাবে যোগাযোগ কৰিব লাগিব তেওঁলোকে আপোনাক আবেদন পত্ৰ প্ৰদান কৰিব প্ৰয়োজনীয় নথিপত্ৰসমূহ ভোটাৰ পৰিচয় পত্ৰ ভোটাৰ আইডি কাৰ্ড আবেদনকাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ আধাৰ কাৰ্ড আবেদনকাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ ফটোকপি য'ত একাউণ্ট নম্বৰ আৰু IFSC কোড স্পষ্টকৈ উল্লেখ থাকিব মনত ৰাখিব এই একাউণ্টটো আবেদনকাৰী মহিলাৰ নামত থকাটো বাধ্যতামূলক আয়ৰ প্ৰমাণপত্ৰ ইনকাম চাৰ্টিফিকেট এইখন আপোনাৰ গাঁও বুঢ়া বা চক্ৰ বিষয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব চৰকাৰে নিৰ্ধাৰণ কৰা আয়ৰ সীমাৰ ভিতৰত থকাটো বাধ্যতামূলক আবেদনকাৰীৰ এখন শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটো যুক্তিযুক্ত ক্ষেত্ৰত অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ যেনে বিধৱা প্ৰমাণপত্ৰ দিব্যাংগতাৰ প্ৰমাণপত্ৰ আদি আবেদন পত্ৰ পূৰণ আৰু জমা দিয়া আবেদন পত্ৰখন শুদ্ধকৈ পূৰণ কৰি ওপৰত উল্লেখ কৰা সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে সংশ্লিষ্ট কাৰ্যালয়ত জমা দিব লাগিব কোনো ভুল নথকাটো নিশ্চিত কৰিব আঁচনি প্ৰক্ৰিয়া আবেদন জমা দিয়াৰ পিছত চৰকাৰী বিষয়াসকলে আপোনাৰ যোগ্যতাৰ লৈ এক বিতং যাচনি প্ৰক্ৰিয়া চলাব ইয়াৰ ভিতৰত ফিল্ড ভেৰিফিকেশ্যনো অন্তৰ্ভুক্ত থাকিব পাৰে যদি সকলো সঠিক পোৱা যায় তেন্তে আপুনি হিতাধিকাৰী হিচাপে নিৰ্বাচিত হ'ব মনত ৰাখিবলগীয়া কিছু কথা এই আঁচনিৰ বাবে আবেদন কৰিবলৈ কোনো মধ্যভোগীৰ সহায় লোৱাৰ প্ৰয়োজন নাই নিজেই আবেদন কৰিব পাৰি কোনোৱে যদি আপোনাৰ পৰা ধন দাবী কৰে তেন্তে তৎক্ষণাৎ সংশ্লিষ্ট কৰ্তৃপক্ষক জনাওক চৰকাৰে ঘোষণা কৰা নিৰ্দিষ্ট আয়ৰ সীমা আৰু যোগ্যতাৰ মাপকাঠিসমূহ ভালদৰে জানি লওক দৰ্শকসকল অৰুণোদয় আঁচনি কেৱল এখন চৰকাৰী আঁচনি নহয় ই অসমৰ হাজাৰ হাজাৰ পৰিয়ালৰ আশা আৰু সপোনৰ এক প্ৰতীক এই আঁচনিয়ে অসমক এক সুস্থ সবল আৰু আত্মনিৰ্ভৰশীল সমাজ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ট্ৰু অসম হিচাপে আমি আপোনালোকক এই আঁচনি সম্পৰ্কে সকলো শেহতীয়া আৰু শুদ্ধ তথ্য যোগান ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ গতিকে কোনো ভুৱা বা ভুল খবৰত ভ্ৰান্ত নহব সকলো তথ্যৰ বাবে আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকক আমি সদায় আপোনালোকৰ বাবে শুদ্ধ আৰু নিৰ্ভৰযোগ্য খবৰ লৈ আহিম আশা কৰো আজিৰ এই বিতং আলোচনা আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ল যদি ভিডিঅ'টো চাই ভাল পালে আৰু তথ্যসমূহ উপযোগী বুলি ভাবিলে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰি আপোনাৰ মনৰ কথা বা প্ৰশ্নসমূহ জনাব আৰু এনেকুৱা আৰু গুৰুত্বপূৰ্ণ তথ্য পাবলৈ ট্ৰু অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ প্ৰতিটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবে আমাক এনেকুৱা আৰু ভাল ভিডিঅ' বনাবলৈ অনুপ্ৰেৰিত কৰে আপোনালোকৰ মৰম আৰু সহযোগে আমাৰ শক্তি ধন্যবাদ